ভূপেন দা আৰু আমাৰ জুবিন দা দুজন আমাৰ প্ৰাণৰ শিল্পী দুজনো শিল্পীকে আমাৰ পাঠশালা ৰাসত এইবাৰ আমাৰ লেজাৰ শ্ব'ৰে ব্যতিক্ৰমভাৱে দুজন ব্যক্তিকে দাঙি ধৰা হ'ব। তো যিহেতু আজিৰ পৰা সোণালী বৰ্ষ জয়ন্তী উদযাপন হ'ব সেইকাৰণে আহিছো অকণমান আপোনালোক কেনেকে বাৰু দেখুৱাম তো দেখুৱাই আহিলে আপোনালোক নিশ্চয় ভাল পাব চাগে। তো যাওঁ আৰু আগলৈ যাওঁ এনেকে যাই আছো মানে আপোনালোক কেনেকে বাৰু দেখুৱাম। 50 মিনিটক ৰাস মহোৎসৱ আজি যিহেতু পানী তোলা প্ৰক্ৰিয়া আছে ইয়াতে তাৰ কাৰণে আমি ইয়াত আহিছো। তো সম্পূৰ্ণ গেটখন এইখন হয় তো চাব পাৰে বহুত ধুনীয়াকে সজাইছে গেটখন। তো এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ আৰু আপোনালোকক কেনেদৰে পাৰো দেখুৱাম। তো চাওকচোন আগলৈ চাওক তাৰ বহুত ধুনীয়া এটা মানে কেনেকুৱা পাইছে নিশ্চয় জনাবচোন। তো 50 শিক্ষক ৰাস মহোৎসৱৰ এনেদৰে সুন্দৰকৈ তো এতিয়া অকণমান পিছত হ'ব সাংস্কৃতিক শোভাযাত্ৰা। তো সাংস্কৃতিক শোভাযাত্ৰা আপোনালোকক অকণমানকৈ দেখুৱাবলৈ এটা চেষ্টা কৰিম বা কেনেকৈ বাৰু দেখুৱাম আপোনালোকক অকণমান দেখুৱাবলৈ এটা চেষ্টা কৰিম। তো এনেকুৱাকৈ যিমানে বাৰু আপোনালোকক দেখুৱাই আছো মানে এই দিনটো গমেই পাইছে কেনেকুৱা হৈছে। তো ফুল আপডেট দি আছো পাঠশালা ৰাসত। তো এনেকুৱাকৈ আজি প্ৰথম দিনা যিহেতু ৰাসত বহুত মানুহৰ সমাৱেশটো হোৱা এটা দেখা গৈছে লগতে আৰু আপোনাৰ ধুনীয়াকৈ মানে বহুত আটক ধুনীয়াকৈ আৰু আৰ্টিফিচিয়েল আছে আপোনাৰ জুবিন দাৰ মানে আপোনাৰ লেজাৰ শ্ব'। তো সেইটোৱে দেখুৱাবলৈ যাম। তো তাৰে আগতে ধুনীয়াকৈ চাই লওক আপোনালোকক অকণমান মই মূৰ্তিসমূহ দেখুৱাই দি দিছো। তো কেনেকুৱা পাইছে জনাব। তো এইটোৱে নৱনিৰ্মিত মন্দিৰ ভাগ। তো যোৱাকালি যেতিয়া দেখুৱাইছিলো আপোনালোকক তো এতিয়া আৰু অকণমান ভিতৰৰ পৰা আহিছো। তো বহুত ধুনীয়াকৈ এনেকৈ মন্দিৰ প্ৰাংগণত বহুত ধুনীয়াকৈ সজাইছে। তো চাবলৈ পাৰে মেইন মন্দিৰ ভাগে হয় এইটো এই চাওক বহুত ধুনীয়াকৈ সজাই তুলাই ৰাখিছে আৰু মেইন ৰাধা কৃষ্ণ মন্দিৰ ভাগে হয় এইটো। তো চাওক তো বহুতে ধুনীয়া সজাইছে। তো এইটোৱে আৰু মেইন মানে কি কয় কৈ দিও এতিয়া পানী তোলা আছে, এতিয়া পানী তোলা হ'ব। তাৰ পাছত আহি আমি 9টাৰ পৰা আৰম্ভ কৰিম। ৰাতি হোম যজ্ঞ বহুত আছে, এই সকলো কাম কৰা হ'ব আজি। আজি তো এতিয়া অকণমান দেৰিকে আপোনাৰ পানী তোলা প্ৰক্ৰিয়া আহি আছে। তাৰে লগতে ধুনীয়াকে যিমান বাৰু যিহেতু আজি নৱনিৰ্মিত আজি উদ্বোধনী কৰিছে এইটো মন্দিৰ প্ৰাংগণ। তো মন্দিৰ ভাগটো তো আজি ৰাতিপুৱাই এইটো উদ্বোধনী হৈ গৈছে। তো চাওক কি ধুনীয়াকৈ মানে এই মন্দিৰ প্ৰাংগণ ধুনীয়াকৈ সজাইছে। তো আপোনালোকে গমেই পাইছে বহুত ধুনীয়া হৈছে আৰু এতিয়া পূজা আৰম্ভ হ'ব তাৰে ৰেডি কৰি ৰাখিছে। তো এনেকৈ ৰাখিছে ৰেডি হৈ আছে। এয়া মই কৈ আছো পূজাৰে যোজা কৰি আছো। পূজা যোজা চলি আছে। অলপ পিছত পানী তোলা আৰম্ভ হ'ব। অলপ তো পিছতে চাই পানী থাকক তোলা আপোনালোকক কেনেদৰে বাৰু নিশ্চয় দেখুৱাই আছো। তো গমেই পাইছে আপোনালোকে যিহেতু ইয়াত লেজাৰ শ্ব' এটা হৈ আছে। তো লেজাৰ শ্ব'টো কণ্ট্ৰল হৈ আছে পিছপিনৰ পৰা এজন দাদাই ধুনীয়াকৈ কণ্ট্ৰল কৰিছে। তাৰ বাবে বহুত ধুনীয়াকৈ বহুত ডাঙৰ দুটা বক্স আনিছে। তো বহুত ডাঙৰ বক্স দুটাত এই লেজাৰ শ্ব'টা ইয়াৰ পৰা চলাই আছে। ওৱাছে কণ্ট্ৰল হৈ ৰহি হে না। আপোনালোকক আগৰ পৰা মই দেখুৱাই আছো লেজাৰ শ্ব'টো। ঠিক আছে ভাই ডান।
তো এই বিশেষ লেজাৰ শ্ব'টো আপোনালোকে পাঠশালাত আহিলে দেখা পাব। তো এটা বিশেষ গুহা এটা হ'বলৈ যাই আছে। তো আমি তাৰ কাৰণে দেখুৱাইছো। আহকচোন বলক আপুনি আপোনালোকক কেনেকুৱা ধৰণৰ গুহা বনাইছে, তাৰে ভিতৰত কি কি আছে আপোনালোকক অকণমান দেখুৱাবলৈ যাই আছো। তো আহক মোৰ লগত আপোনালোকক দেখুৱাই আছো। ইয়াত এখন বৃন্দাবন টাইপত ধুনীয়াকৈ বনাইছে। আপোনালোকে চাব পাৰি ইয়াত বৃন্দাবন এখন ধুনীয়া বহুত ধুনীয়াকৈ বনাইছে। এইটোৱে তো কেনেকুৱা হৈছে আপোনালোকে একবাৰ নিশ্চয় চাইটো জনাব পাৰিব বা অলপমান। তো এইখন হ'ল বৃন্দাবন মন্দিৰ মানে এখন ধুনীয়াকৈ বনাইছে। তো তাৰ বাবে এতিয়াও ৰাতিও কাম কৰি আছে, অহৰহভাৱে লাগি আছে মানুহে। তো তাৰ বাবে ধুনীয়াকৈ ইমান ধুনীয়াকৈ সজাইছে বৃন্দাবনখন। তো চাবলৈ পাৰে বহুত ধুনীয়া হৈছে। তো তাৰ বাবে তাৰ মাজতে এনেকৈ বহাইছে, ইয়াত চাব পাৰে বহুত ধুনীয়া হৈছে। এইটোৱে আৰু তো সুন্দৰকৈ দেখা পাব আৰু অকণমান দেৰিকে লাইটে দি দিব এতিয়া। আৰু মানে ওপৰত তুমি জুম কৰি দেখিব দিয়া এটা ধুনীয়াকৈ বৃন্দাবনৰ ওপৰত এটা ধুনীয়া এটা মন্দিৰ সাজিছে। তো এইটো কি মন্দিৰ হয় আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাই দিব হা। যিহেতু সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হ'ব তাৰ বাবে মই আহিছো, তো অকণমান দেখুৱাবলৈ আহিছো। তাৰ বাবে ধুনীয়াকৈ শোভাযাত্ৰা আৰম্ভ কৰিলে তো চাবলৈ পাৰে। গমেই পাইছে আমি এতিয়া ধুনীয়াকৈ এটা শোভাযাত্ৰা হৈছে, তাত আমি শোভাযাত্ৰাৰ মাজতে আছো। ধুনীয়াকৈ সকলোকে দেখুৱাব চাবলৈ পাৰে। তো এনেকৈ ধুনীয়াকৈ শোভাযাত্ৰা আহিছে মানুহবোৰ। তো আজি যিহেতু 50 সংখ্যক ৰাস মহোৎসৱৰ আপোনাৰ আজি যিহেতু আজি আপোনাৰ এটা ৰেলী হৈছে, তাৰ বাবে মই ইয়াত উপস্থিত হৈছো। আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিছো, তো যত্ন কৰিছো। তো ইয়াত এনেদৰে বহুত মানুহৰ সমাৱেশ হৈছে আজি যিহেতু 50 সংখ্যক ৰাস মহোৎসৱ। তো তাৰ বাবে কেনেকুৱা জেঠিমা ভাল নে? একদম একদম এনেকৈ বিয়া আৰু আয়তী নাম আহিছে। তো ইয়াত তো দেখিবলৈ পাইছে বহুত ধুনীয়াকৈ ইয়াত শোভাযাত্ৰা আহিছে। তো লগতে সমগ্ৰ অসমতে তো আজি ৰাস মহোৎসৱ এনেদৰে ধুনীয়াকৈ আহিছে। অকণমান বজাই দিয়কচোন। তো ধুনীয়াকৈ এনেকৈ বহুত ধুনীয়াকৈ সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হৈছে। ইয়াত ধুনীয়াকৈ সমূহ ৰাইজক ধৰ্মপ্ৰাণ ৰাইজক দেখুৱাবলৈ এটা যত্ন কৰিছো বা প্ৰচেষ্টা দেখুৱাইছো। তো চাওকচোন আপোনালোকক ধুনীয়াকৈ বিশাল এটা শোভাযাত্ৰা আহিছে। তো এনেদৰে তো দেখুৱাই আছো। তো চাওকচোন বহুত বেছি দেখিবলৈ পাব। ইভাগে ধুনীয়াকৈ শোভাযাত্ৰা ইয়াৰ পৰা ওলাইছে, তাৰ বাবে মই ধুনীয়াকৈ আপোনালোকক দেখুৱাইছো। এই এটা গান গাই দিয়ক নেকি, গাই দিয়ক অলপ। তো এনেদৰে অকণমান যে মানুহৰ জানিবলৈ চেষ্টা এটা কৰিম। তো দাদাজনে বহুত ধুনীয়াকৈ বজাই আছে। তো কেনেকুৱা লাগিছে তো জনাব নিশ্চয়। বহুত ভাল লাগিছে। ইয়াত ধুনীয়াকৈ দেখুৱাই দিয়ক। তো বহুত ধুনীয়া এটা পৰিৱেশটো লাগিছে। একদম কেনে একদম দাদা এইবাৰে বঢ়িয়া না? তাৰ বাবে ধুনীয়াকৈ একদম কেনে বন্ধু তাৰে মাজত আৰু বিশেষ দুটা বস্তু আছে, একদম স্পিনি আছে। মই এইটোৱে দেখুৱাবলৈ এটা যত্ন কৰিম। অকণমানকে চেষ্টা কৰিছো আপোনালোকক দেখুৱাবলৈ। তো চাওকচোন বহুত ধুনীয়া আৰু বহুতে বহুত এক্সাইটেড থাকিবলৈ আছে। আৰু পিছত দেখিছে বহুত ধুনীয়া এটা মানে সাংস্কৃতিক পৰম্পৰা আহিছে। তো চাওক বহুত ধুনীয়াকৈ আপোনালোকৰ মাজত আমি ধুনীয়াকৈ চেষ্টা কৰিছো। ধুনীয়া ভাল পাব চাগে। তো ইয়াতে বহুত ধুনীয়াকৈ দেখুৱাবলৈ চেষ্টা কৰিছো। বিশাল ৰেলী এটা হৈছে। তাৰ পৰা আপোনালোকক অকণমান দেখুৱাই তো সমগ্ৰ পৰিৱেশটো অকণমান দেখুৱাই দিয়ক। তাৰপৰা বহুতে এক্সাইটেড লাগিছে। তো বহুত ধুনীয়াকৈ লাগি আছে। তো পিছত দেখিম তো খাবলৈ পাৰে বহুত ধুনীয়াকৈ। খুৰীসকলে বহুত ধুনীয়াকৈ নাম গাইছে। তো খুৰী কেনেকুৱা? বিৰাট ভাল একদম। তো ধুনীয়াকৈ এনেকৈ বহুত মানুহে নাম প্ৰসংগ কৰি এনেকৈ আজি যিহেতু ৰাস মহোৎসৱৰ আজি প্ৰথম দিনা, তো সোণালী জয়ন্তী বৰ্ষ, তো তাৰ বাবে ধুনীয়াকৈ এনেকৈ বহুত মানুহ এনেকৈ সমাৱেশ হৈছে। তো বহুত দীঘল প্ৰচণ্ড লাইন। তো তাৰ মাজতে আমি দেখুৱাই আছো আপোনালোকক যিমানেৰে পাৰো।
ঠাইটো গমে পাইছে চাগে। আঘোণৰ পূৰ্ণিমা মহদীপাৰ হুকুমা। তো চাওক এনেদৰে উৎসাহ মানুহৰ তো বহুত ধুনীয়াকৈ দেখিবলৈ পোৱা গৈছে। তো তাৰ বাবে আমি দেখুৱাই আছো আপোনালোকক। তো নাম হৈ যায় এনেদৰে আমি আপোনালোকক দেখুৱাই আছো। তো কেনেকুৱা পাইছে নিশ্চয় কমেণ্টত জনাব। আমি যিমানে পাৰো সকলোকে দেখুৱাই আছো। তো যিহেতু ৰাস পূজা আপোনালোক গমে পাইছে দেখুৱাই আছো। কমিটিৰ দাদাসকল আছে, তো তাৰে লগত একেলগে আমিও যাই আছো ধুনীয়াকৈ। এইবাৰ যিহেতু 50 বছৰ হ'ল আমাৰ, তাৰ কাৰণে বহুত বিশাল এটা ৰেলী আহি আছে। তাৰ কাৰণে সকলোসমূহ মানে ঠাই আজি ওলাই আহিছে ৰাস পূজা উপলক্ষে। তো বহুতে বহুত ভাল লাগিছে। তো দাদাসকলৰ লগত একেলগে যাই আছো, দেখুৱাই আছো আপোনালোকক। সকলোৱে চিনিয়ে পাইছে। তো আমাৰতো সকলোৱে জনপ্ৰিয় মানুহ আমাৰ বজালী বাতৰিৰ অলপ গাটো ৰাসৰ বিষয়ে অকণমান কিবা কৈ দিয়ক। ৰাস আজিৰ পৰা আৰম্ভ পাঠশালাত 17 দিনে হ'ব এইবাৰ। আৰু আজি পানী তোলা পৰ্ব চলি আছে। বহুত মানুহ হৈছে, বহুত মানুহ সমাগম হৈছে। ভূপেন দা আৰু আমাৰ জুবিন দা দুয়োজন আমাৰ প্ৰাণৰ শিল্পী। দুয়োজনো শিল্পীকে আমাৰ পাঠশালা ৰাসত এইবাৰ আমাৰ লেজাৰ শ্ব'ৰে ব্যতিক্ৰমভাৱে দুয়োজন ব্যক্তিকে দাঙি ধৰা হ'ব আৰু দেখুওৱা হ'ব। দুয়োজন ব্যক্তিৰ সৃষ্টিৰাজিখিনি দেখুওৱা হ'ব। আৰু সেয়ে আমি সমূহ ৰাইজক, আমাৰ সমূহ অসমবাসী ৰাইজক আমি আমাৰ পাঠশালা ৰাস মহোৎসৱ চাবলৈ অনুৰোধ জনালো। আহিব সকলোৱে আশা ৰাখিম সকলোকে লগ পাম বুলি। হয়, সকলোকে আমি পাঠশালা ৰাস মহোৎসৱক লগ পাম, আহিব। ভিডিঅ'টো কেনেকুৱা পাইছে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। হৰ হৰ মহাদেৱ।